এয়া আজি ঘৰলৈ যাবলৈ লৈছোঁ। ঈদৰ পৰা 15 দিন মানেই হৈ গ'ল। ঘৰলৈ যাব পৰা নাই, মানুহজনেও টাইম পোৱা নাই, সেইটো কাৰণে যোৱাও হোৱা নাই। এতিয়া আজি বোলে টাইম পালে সেইফালে যাওঁ বুলি সেইটো কাৰণে ওলাই আহিছোঁ আৰু। এটা চাইডে ট্ৰেইন গৈ আছে আৰু এটা চাইডে আমি গৈ আছোঁ। এয়া ঘৰৰ পৰা চাহ তাহ খালোঁ, ভিডিঅ'ই বনোৱা নহ'লে। এয়া আমাৰ বাৰীখন চাওকচোন অকণমান। এয়া ভাতৰ যোগাৰ, ভাত খাই যামগৈ আৰু ঘৰলৈ। ৰাতি বহুত দেৰিয়ে হৈ গ'ল আৰু যাওঁতে। মই নাথাকোঁতে বোৱাৰীজনীয়ে চিৰা অলপ বনাইছিলে, তাৰ ৰেচিপিটো ইয়াতে মই এড কৰি দিছোঁ, আপোনালোকে চাই ল'ব। এয়া হৈছে ঘৰৰ পৰা দি পঠোৱা মেচিন চেউ। আহকচোন বনাওঁ। প্ৰথমে কেৰাহীখন অলপ গৰম হ'ব দিছোঁ, তাত অকণমান ৰিফাইন তেল দিছোঁ, ঘিউ দিব পাৰে, যিহেতু মোৰ ওচৰত ঘিউ নাই তো মই ৰিফাইন তেলেই দিছোঁ। ৰিফাইন তেলখিনি অলপ গৰম হ'ব দিব লাগিব। এয়া গৰম হৈ গৈছে, ইয়াৰ চেউখিনি ঢালি দিব লাগিব। এখন হাতে যিহেতু মোবাইল লৈ আছোঁ, সেই ডাইৰেক্ট টেমাটা দিব লগা হৈছে। চেউখিনি দি ভালকৈ ভাজিব লাগিব। চেউ বনাব যিহেতু চবেই জানেই, তথাপিও মই বনাইছোঁ আৰু দেখাইছোঁ। চেউখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব লাগিব। এয়া গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া ইয়াত চেনি এড কৰিব লাগিব। এয়া চেনিও ডাইৰেক্ট টেমা পৰাই দিছোঁ। এতিয়া চেনিখিনি দি ভালকৈ ভাজি ল'ব লাগিব। এয়া ভজা হৈ গ'ল। এতিয়া গাখীৰ দিছোঁ। গাখীৰ অলপ বেছিয়ে দিব লাগে, যিহেতু সিজিব লাগিব। গাখীৰখিনি দি ভালকৈ আকৌ মিহলাই দিছোঁ। অকণমান টাইম লাগে, যিহেতু মেচিনত বনোৱা, অকণমান টাইম লাগিব। এয়া বৰষুণ দি আছে, চাওকচোন। সেইজোপা হৈছে আমাৰ আম গছ। আমি আচাৰ বনালোৱে আৰু লাগি আছে অলপ। ল'ৰাটো বিচনাত মোবাইল চাই আছে, যিহেতু আজি ভনীয়েক ননায়েকৰ ঘৰলৈ গ'ল। এয়া হৈ গ'ল ৰেডি খাবলৈ।